আজি মই আমৰ পেৰা ৰেচিপি লৈ আহিছোঁ। যিহেতু এতিয়া আমৰ বতৰ, সেইবাবে মই এনেদৰে আমৰ পেৰা ঘৰতে খুব সহজতে কেনেদৰে বনাব পাৰি মোৰ পদ্ধতিটোৱে ভিডিঅ'টিত শ্বেয়াৰ কৰিছোঁ। দেখিছেই খুব ধুনীয়া হয়, ৰংটোও ধুনীয়া হয়, খাবও ভাল হয়, একদম ছফ্ট। ভিডিঅ'টি যদি ভাল পাই চাই তেনেহ'লে এটি লাইক কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে আজি ৰেচিপিলৈ আগবাঢ়োঁ। আম পেৰা বনাবৰ বাবে আমাক লাগিব 2টা পকা আম। এতিয়া মই আমখিনি এনেদৰে কাটি লৈছোঁ। পিচবোৰ মই সৰু সৰুকৈ ৰাখিছোঁ। চাওক এনেদৰে। এতিয়া এই আমখিনি এটা মিক্সি জাৰত লৈ ল'ম আৰু পেষ্ট বনাম। এই পেষ্টখিনি বনাওঁতে মই পানী এড কৰা নাই। চাওক ধুনীয়াকৈ পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া এখন ননষ্টিক কেৰাহীত মই ঘি লৈছোঁ 1 চামুচ। ইয়াত এনেদৰে মই আধা কাপ গাখীৰ দি দিছোঁ। এনেদৰে লৰাই থাকক। জুই একদম কমাই ৰাখিছোঁ গেছৰ। তাৰপাছত ইয়াতে মই ইলাইচি পাউডাৰ দিছোঁ। ইলাইচি পাউডাৰ দিলে ধুনীয়া স্মেল ওলায়। তাৰপিছত যিখিনি আমৰ পেষ্ট কৰি ৰাখিছিলোঁ ইয়াতে এনেকৈ ঢালি ল'লোঁ আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম। এনেদৰে চাওক। তাৰপাছত এইখিনি মিক্সচাৰৰ ওপৰত চেনি দিলোঁ মই প্ৰায় আধা কাপ। আপোনালোকে অলপ মন কৰিলে কমায়ো ল'ব পাৰে চেনি। এতিয়া এই মিক্সচাৰখিনি অকণমান উতলি আহিছে। ইয়াৰে ওপৰত মই দিছোঁ মিল্ক পাউডাৰ 1 কাপ। এতিয়া গোটেইখিনি মই একেলগে মিক্স কৰিম। হেতাৰে ভালদৰে লৰাই যাওক। লাম্পছবোৰ নিজে নিজে নোহোৱা হৈ যাব। অলপ সময় পগাব লাগিব। যিমানে পগাব কম জুইত মিঠাইৰ ৰং টেষ্ট মানে খুবেই ধুনীয়া হয়। এনেদৰে পগাই থাকক। এয়া দেখিছে লাহে লাহে মিল্ক পাউডাৰৰ যিখিনি লাম্পছ আছিল সেইখিনি নোহোৱা হৈ গৈছে। এতিয়া এনেদৰে আৰু অলপ সময় পগাব লাগিব। দেখিছে লাহে লাহে মিক্সচাৰটো ঘন হৈ আহিব ধৰিছে। এয়া দেখিছে এই ছাইডৰ পৰাও এৰি আহিছে। মিক্সচাৰটো ধুনীয়া ডাঠ হৈছে। এয়া প্ৰায় ৰেডি হৈ গ'ল। ধুনীয়া কনচিষ্টেঞ্চি এটা হৈছে। অকণমান ঠাণ্ডা হোৱাৰ পাছত মই এনেদৰে বাটিত বাকি লৈছোঁ। হাতেৰে চুব পৰা গৰম হৈ থাকোঁতে অকণমান ঘি সানি এনেদৰে মই পেৰাকেইটাৰ আকাৰ দিছোঁ। মই অকণমান ডাঙৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াতকৈ সৰুকৈও বনাব পাৰে। ইয়াত দেখিছে এনেদৰে গোল গোলকৈ। এনেদৰে মই বাকীকেইটা পেৰাও বনাই ল'ম। এয়া চাওক বাকীখিনি পেৰাও ৰেডি হৈ গ'ল। এতিয়া মই অকণমান
লাহে লাহে এনেকৈ পেৰাকেইটা প্ৰেছ কৰি দিছোঁ। একদম সফট হৈছে, টেক্সচাৰটো খুবেই মিহি হৈছে। লাগিছেনে একদম দোকানৰ পেৰাৰ নিচিনা। তাৰপাছত ইয়াৰে ওপৰত মই অলপমান ইলাইচি পাউডাৰ দিছোঁ, যিহেতু পেৰাৰ লগত ইলাইচি খুবেই টেষ্টি লাগে। আপোনালোকে গাৰ্নিছ কৰিব বিচাৰিলে পিস্তা, কাজু, বাদাম যিকোনো বস্তু দিব পাৰে। মই ইয়াত ইলাইচি পাউডাৰ আৰু অকণমান বাদামেৰে গাৰ্নিছ কৰিছোঁ। এতিয়া মই এটা ভাগ পেৰাত এনেদৰে বাদামেৰে গাৰ্নিছ কৰি দিছোঁ। হৈ গ'ল ৰেডি মোৰ আম পেৰা। এয়া আমাৰ আম পেৰা ৰেডি হৈ গ'ল। দেখাত খুবেই ধুনীয়া হৈছে, খাবলৈও সিমানেই টেষ্টি হৈছে। এবাৰ চেষ্টা কৰি চাব, যিহেতু এতিয়া আমৰ বতৰ হয়। মই এটা আপোনালোকক দেখুৱাই দিছোঁ, এয়া চাওক। টেক্সচাৰটো খুবেই মিহি হৈছে, সফ্ট হৈছে। ঘৰত বনাই চাব, যদি ভাল পায় মোক জনাব। আৰু যদি আজিৰ ভিডিঅ'টি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব নাপাহৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ আহিছোঁ। থেংক ইউ।